স্যার দেখা গৈছে মুখ্যমন্ত্রী নামৰ এটা স্পষ্ট নিৰ্দেশনা আছিল প্ৰতিখন জিলাত এগৰাকী আৰক্ষী বিষয়া বা কনষ্টেবল হওক তেওঁলোকে 3 বছৰতকৈ বেছি এই ঠাইত উপস্থিত থাকিব নহয় নহয় আপুনি এইটো ভুল বুজিছে ডাইৰেকশ্যনটো এইটো আছিলে যে ছিনিয়ৰ লেভেলত ডিষ্ট্ৰিক্টত থাকিব নোৱাৰে আৰু জুনিয়ৰ লেভেলত এটা থানাত পুলিচ কনষ্টেবল হেড কনষ্টেবল ইত্যাদি লেভেলত এটা থানাত 3 বছৰতকৈ বেছি থাকিব নোৱাৰে আপুনি কথাটো এটা বুজিব লাগিব যে কনষ্টেবল লেভেলত যিখিনি মানুহ ইণ্ডাক্ট হয় এইখিনি তেওঁলোকক আমি তেওঁলোকৰ হোম ডিষ্ট্ৰিক্টৰ পৰা বহুত দূৰত পঠাই দিলে উচিত নহয় হিষ্টৰিকেলি কনষ্টেবলছ সকলে ডিষ্ট্ৰিক্টত ৰিক্ৰুট হৈছিলে আৰু ডিষ্ট্ৰিক্টতে পোষ্টিং হৈছিলে এটা যোৱা কিছু বছৰ ধৰি এনেকুৱা হ'ল যে ৰিক্ৰুটমেণ্ট চেণ্ট্ৰেলি হোৱা আৰম্ভ কৰা হ'ল কিন্তু তেওঁলোকৰ যেটো তেওঁলোকৰ ৰুটছৰ লগত যেটো কানেকশ্যন আছে প্লাছ যেটো আমি তেওঁলোকক সা সুবিধা নে পে স্কেল আমি যেটো দি আছোঁ তেওঁলোকক বহুত দূৰত পোষ্টিং কৰিলে বহুত অসুবিধা হয় আপোনালোকে এই কথাটো সদায় মনত ৰাখিব যে পুলিচ ইজ পাৰ্ট অফ দ্য সিস্টেম আৰু আমি সদায় চেষ্টা কৰি আছোঁ যে গ্ৰেড 3 গ্ৰেড 4 ইকুৱেলেণ্ট আমাৰ যিখিনি আছে তেওঁলোকক আমি যিমানখিনি পাৰে ঘৰৰ ওচৰত পোষ্টিং দিব পাৰোঁ চ' constable head constables except where there is a specific allegation against them there is no direction from the honorable chief minister to post them out of the district except where there is a complaint sub inspector there is a time limit I think if I am not mistaken 6 years or 7 years something like that they cannot stay in a district but yes in any police station not more than 3 years and at senior levels 3 years in a district sir edu protikhon thanate ene bohu bikhoya constable ase to jar 8 boshor ke beshi mane apuni kole to nohobo karon moi to report regularly loi asu so mur tat report teneko aha nai jodi apna tat kiba specific ase apni pathai diok ami change kori dim we are committed to that see constable staying in a place for 4 years or 5 years or 3 years how does it matter to police headquarters police headquarters has a policy and if policy has not been followed we will take action eta kotha apna koisu mane there may be 4% 5% or whatever percentage that you think that policemen are bad but not all policemen are bad so please don't target the entire police community every policeman is not bad and my personal experience is that 90-95% policemen are extremely good human beings there may be 5% 5% 6% 7% baya hobo pare kintu heitu karone ami sabok target koribo noaru apuni jodi jikhini amar junior level or amar bikhya karmi hokol ase teolokor jodi apnaloke kotha to চিন্তা কৰে teolokor to matir logot জড়িত হৈ থকা মানুহ to কিমান ঘৰৰ পৰা দূৰত পঠাই দিব দুই এটা ভুল কৰিছে আমি অ্যাকশন লৈছো আমি তো কোনো সিঙ্গল কেস আপনি কব নোৱাৰে যত আমি অ্যাকশন লোৱা নাই যোৱা এক বছৰ আমি প্ৰত্যেক কেছত স্ট্ৰিক্টেষ্ট পসিবল অ্যাকশন লৈছো কিন্তু পুলিচৰ মানুহ আপুনি সদায় মানুহ হিচাপে গণ্য কৰিব মানুহ হিচাপে ভাবিব আৰু যাৰ ভুল নহয় তাক টাৰ্গেট নকৰিব এটো মোৰ আপোনাৰ কৰবদ্ধ প্ৰাৰ্থনা কাৰণ এজ আ কমিউনিটি এজ আ গ্ৰুপ প্লিজ ডোন্ট টাৰ্গেট পুলিচ কোনবা ভুল কৰিছে ইউ টেল মি ইভেন ইফ আই কমিট আ মিস্টেক টেল মি I will request the honorable chief minister to take action against me কিন্তু যত ভুল কৰা নাই প্লিজ ডোন্ট টাৰ্গেট আফটাৰ অল মই নাজানো আপোনালোকে দেখিছে নাই বাট এভৰি পুলিচমেন ইজ ৱৰ্কিং নট লেছ দেন 14-15 আৱাৰ্ছ এ ডে আমি ইমান চেষ্টা কৰিছোঁ কিন্তু তাতকৈ আমি কমাব নোৱাৰোঁ ইউ হেভ টু আণ্ডাৰষ্টেণ্ড ডেট অলছ' বহুত কষ্ট কৰি আমি কৰিছোঁ মই মানিছোঁ যে কিছুমান বেয়া কিন্তু তাৰ কাৰণে 100% পুলিচক আপুনি ক্ৰিটিচাইজ কৰিব বেয়া কৰিব এই কৰিব এইটো উচিত নহয় জাষ্টিফাইড নহয় তেওঁলোককো আপুনি মানুহ হিচাপে গণ্য কৰক দে আৰ ভেৰি ইম্পৰ্টেণ্ট পাৰ্ট অফ দ্য সোসাইটি এণ্ড most of the police officers and men are doing much more than what is expected of them for the safety of society.